হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আচলতে আজি শ্বিলং আহিলোঁ, হঠাতে আহিলোঁ। আচলতে এনেকৈ শ্বিলং আহি থকাই হয়, ভিডিঅ' বনোৱাহে নহয়। আজি আৰু হঠাতে ৰাতিপুৱা 9:30 মানত প্লেনিং কৰিলোঁ। আমি 11:30 ওলালোঁ, যিহেতু গুৱাহাটীত বহুত গৰম হয়। কিন্তু মানে কি আমি অকল শ্বিলঙতহে অহা হ'ল, বাকী তেনেকৈ ক'তো যোৱা নহ'ল, যিহেতু আমাৰ আহি পোৱাতে দেৰি হ'ল। অকণমান ইয়াতে এনজয় কৰিলোঁ আৰু অকণমান ঠাণ্ডা বতাহ, ঠাণ্ডা সেই কৰিলোঁ। বেলেগ ক'তো যোৱা নাই। পুলিচ বজাৰ গৈছিলোঁ, পুলিচ বজাৰত গাড়ী পাৰ্কিং নাপালোঁ, তেনেকৈ তাত নহ'ল গৈ যোৱা। এলিফেণ্ট ফলছত গ'লোঁ, তাত অকণমান থাকিলোঁ, থাকি তেনেকেই আৰু বেছি বিশেষ একো নাই আৰু যিহেতু আমাৰ যোৱাতে দেৰি হৈছিলে, তাৰ কাৰণে বেলেগ ক'তো যোৱা নহ'ল। দিনটো থাকিলোঁ আৰু ৰাতি 10টা মানত ঘৰ আহি পালোঁ। এইখিনিয়ে আৰু বনালোঁ, বিশেষ তেনেকুৱা নাই, যিহেতু আমি বিশেষ তেনেকৈ ক'তো যোৱা নহ'ল, যদিও শ্বিলং গ'লোঁ, যোৱাত দেৰি হ'ল কাৰণে।
আজি ভিডিঅ'টো ইয়াতে শেষ কৰিব লৈছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেতিয়াহ'লে বাই বাই, আজিলৈ বাই বাই।